এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া 3টামান বাজিলে ৰামধেনু দেখিছিলোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ বাট অলপ অলপকৈ ধৰা পৰিছে আৰু কেমেৰাতটো ভালকৈ ইমান ধৰা নপৰে অলপ অলপ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু এতিয়া আহি পেলাই ভিতৰত অলপ বহিছোঁহি আৰু আজি ভাবিছোঁ বহুত দিন লকডাউন দিয়াৰ পৰা ওলায়ে যোৱা নাই আমি এয়া আহি গ'ল হেপ্পী তো আজি আমি ওলাই যাম ইমান দিন ওলাই যোৱা নাই আৰু আপোনালোককো দেখুৱাম এনেই ওলাই যাম আৰু চিপছ খাবলৈ ৰাস্তা এনেই ওলাই যাম আৰু অলপমান কাপোৰ মেলি পেলাই আছোঁ আজি ইমান গৰম ন আজি বহুত গৰম কেলৈ যা তাৰপিছত সঁচাকৈ আজি বহুত গৰম ইফালে ভিনদেউৱে মোৰ এক্টিং কৰি আছে ভালে সেইবোৰকে কৰি থাকে আমকেইটা গেলি এটা আম গেলি গ'ল মই এটা হেৰি কৰিলোঁ টেঙা মাৰিব লাগিব টেঙা আনিব লাগিব তো আমি এতিয়া কাপোৰটো মেলি থৈ আহোঁগৈ তাৰপিছত ওলাম আজি অকণমান ষ্টাইল কৰি যাম কিমান দিন ষ্টাইল কৰা মানে ষ্টাইল আইলাইনাৰ লগাই নাযাওঁ লিপষ্টিক লগাই যাম আজি তাৰপিছত লগাই যাম বুলি ভাবিছিলোঁ লগাই যাম আপোনালোকক লগ পাই আছোঁ ফুৰিবলৈ যাওঁতে আপোনালোকক দেখাম আৰু এতিয়া কাপোৰকেইটা মেলি থৈ আহোঁগৈ তেনে থাকি যাওঁ মুখখন এনেওতো ওলোৱাই সেইটো হয় তুমি ফটো মাৰি আছা বুলি ভাবিছিলোঁ এতিয়া যাম আমি আমি এতিয়া আহি পালোহি ফুৰি পাই গ'লোহি অন কৰা বহুত গৰম দেই কুকুৰেও খেদিলে দেই আজি আমাৰ ভাল শাৰী আজি মই মানে এইটো ৰাস্তা উলিয়াবলৈ বিচাৰি আমি বেলেগ ৰাস্তা এটালৈ গুচি গৈছিলোঁগৈ তাৰপিছত সেইটো ৰাস্তাত গৈ পেলাই ফচি গৈছিলোঁগৈ ঘৰতে গম নাপায় ভিডিঅ'টো দি দিলে মই গম পাবই নো আন্ধাৰে মুন্ধাৰে মানুহে চিলিকা নাই এতিয়া বাক ক'বগৈ লাগিব তাৰপিছত একো নিকিনিলোঁ আৰু তাতে মানুহবোৰে কেনেকৈ চাইছে ন অকণমান ওপৰত হাৱা খাওঁগৈ তলত হাৱা খাই তলত হাৱা খাই মন নভৰিলে তাই সুধিবলৈ গৈছে জানিবা যাব নি ওপৰলৈ অঁ বৰষুণ দিছে আকৌ আহিলেই কিমাননো নাহে বৰষুণ আৰু ওপৰলৈ যাম বুলি ভাবিছিলোঁ সেয়া বৰষুণ আহিলে আৰু এতিয়া তিতিটো যাব নোৱাৰি তাই কাপোৰ সোমোৱাই আছে মই হেল্প কৰি দিওঁ ৰ'বা মই দিছোঁ হৈ গ'ল হেনো ইমান কাপোৰ ব'লা এতিয়া বৰষুণটো হেৰি হ'ল অকণমান বতাহ খাই আহোঁগৈ মই পানী অলপ খাই চাওঁ দেই অঁ মোকো দিবা হা অলপ কাৰেণ্টটো গ'ল বতাহে খেলি নিছিলে পুৰা ব'লা আন্ধাৰ হ'ব এতিয়া একো নেদেখি খেলি আছে অঁ সেয়া ভাল লাগে ইয়াতে আমি আহিলোঁ নাই বুলি যেনিবা মানে সাফৰটো মাৰিবলৈ লৈছিলোঁ তাৰপিছত এনেকৈ বাকী মানে সাফৰটো মাৰিবলৈ মানে বাকী দিলোঁ জান পাই ৰ'বা বুলি কয় মানে হৈ দিলোঁ অকণমান আছিলে পানী তাৰপিছত তাৰপিছত মই
আহি পেলাই মুখ হাত চুক হাত ভালকৈ ধুলোঁ, কৰোণা হোৱাৰ ভয় থাকে নহয় আকৌ। তো মুখ হাত চুক হাত ধুই মেলি মই প্ৰাৰ্থনা কৰি আছিলোঁ। তাৰপিছত তাই ক'লে চাহ বনাওঁ, চাহ বনাই মেলি এতিয়া নিছে আৰু দুইজনীয়ে চাহ খাম। এতিয়া হ'ব আহা, বেকগ্ৰাউণ্ডত ৰৈ থাকিব নালাগে, কথা কৈ থাকিম বুলি ভাবিছিলে। তাৰপিছত এতিয়া দুজনীয়ে চাহ খাম আৰু ভাবিছোঁ আজি বস্তু এটা বনাম, আপোনালোককো দেখাম কি বস্তু বনাওঁ। আৰু হেয়াৰ ষ্টাইলটো আজি কৰিবা নি? তোমালোক মনত আহিছিলে বুলি যে কৈছিলা যে। অঁ আজিয়ে কৰি দিম। বা চুলিতে দিবা? বা চুলি আমাৰ দুজনী চুলিটো বেয়া বা চুলিহে ভাল পায়, কৰি দিম। তাই চুলি এই হেয়াৰ ষ্টাইল জানে দেই, মই একো নাজানো। তাৰপিছত হেয়াৰ ষ্টাইল কৰিম আৰু আজিৰ দিনটো তেনেকৈ পাৰ কৰি থাকোঁ, আপোনালোকক দেখুৱাওঁ কি কি কৰি আছোঁ, কি কি নাই কৰা। এতিয়া খাম আমি চাহ। গৰমে গৰমে খাইছোঁ। ব্ৰেড আনিছিলা নি? কোনটো বনাবা? এইটোকে বনাওঁ, ইটো বাপা নি খায় কি বনাবা? এতিয়া কেৰামেল কাষ্টাৰ্ড হ'বগৈ না? হ'ব, এতিয়া বনালে। এতিয়া চাহ খাই হোৱাৰ পিছত বস্তুটো ৰেডি কৰিম, আপোনালোকক দেখাম কি কৰিব নে চাহ বা খাব হৈছে। ৰ'বা মই ক'লোঁ, তাৰপিছত বস্তুটো দেখাম কেনেকৈ বনাওঁ। মানে মই ফাৰ্ষ্ট বনাম আজি, বায়ে শিকাই দিব, বায়েহে জানে বনাব, মই জানো আজি ফাৰ্ষ্ট বনাম। জাষ্ট হ'ব, হাঁহিব লাগে। যদি ৰেচিপিটো ভাল হয় তেন্তে আপোনালোকৰ লগত শ্বেয়াৰ এতিয়াই অলপ অলপ কৰিম, কিন্তু যদি ভাল হয় তেন্তে ভালকৈয়ে মানে দেখাম, মানে আপোনালোকক যে কেনেকুৱা হৈছে, কেনেকৈ বনাই ভালকৈ দেখাই দিম। যোনসকলে নাজানে সেইসকলৰ কাৰণে ইজি হৈ যাব ন। মাষ্টাৰ চেফ আছে শিকাবলৈ, চব কথাতে বিশাল। তুমি শিকাই দিবা, ভিনদেউৱে শিকাই দিব। তো আজি বনাম। এতিয়া বস্তুখিনি ৰেডি কৰি লওঁ, গোটাই মেলি লওঁ, হৈ গ'ল চাহ খাই, মানে হ'ব হ'ল আৰু। তো আহক এতিয়া বস্তুবোৰ ৰেডি কৰোঁ। আমি ডিনাৰ কৰাৰ পিছতে এইটো থৈ দিছোঁ এতিয়া ফ্ৰিজত। তাৰপিছত খাম, 1 ঘণ্টা 2 ঘণ্টামান থৈ দিওঁ, তাৰপিছত খাম আৰু আমি 1 ঘণ্টা 2 ঘণ্টামান থোৱাৰ পিছত। আৰু তুমি হেয়াৰ ষ্টাইলটো কৰিবানে এতিয়া? কৰিম। এতিয়া এই হেয়াৰ ষ্টাইলটো কৰক, আমি চাই লওঁ হেয়াৰ ষ্টাইলটো তাই কৰা বাক।
ইমান ধুনীয়া হৈছে দেখিছেনে মই থাকে কেনেকৈ নিজে একো এটা নকয় মোকো কোবল নিদিয়ে ভালকৈ মই কৈছোঁ দেই তো আজি ভ্লগটো আমি ইমানতে সমাপ্ত কৰিছোঁ আৰু তো আপোনালোকক আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই বাই টাটা গুড নাইট আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে বাই বাই